আমাৰ বিশেষ আলহী আহি গ'ল লুকাই আছে সি লাজ কৰিছে ভিডিঅ' ওলাবলৈ সেয়া কাম কৰা মানুহ নেকি আমাৰ বাৰীলে কেনেকৈ সোমাই বাৰী আহি আছো এয়া আমাৰ কুন্দুলি লাগিছে কুন্দুলি চিঙো আমাৰ এয়া কি পাইছে এটা সৰিয়হ নেকি সৰিয়হ শাকতলিত সোমাই গ'লো এয়া কুন্দুলি কুন্দুলি থ'বলৈ কিবা এটা আনিব লাগিছিলে ধেৰ লাগি আছে ডাঙৰ ডাঙৰ কুন্দুলি কৈ দিয়া কি কি পাইছা তুমি মূলা এইটো সৰিয়হ এয়া সৰিয়হ এইটো মূলা 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 ইমান দীঘল দীঘল শিপা হ'ব সেই বৰষুণ দি আছিলে যে লেঠাই এইখিনি তাৰপিছত ঢাকি থৈ দিয়া হ'ল তাৰপিছত সেইকাৰণে লেলেঙা পালে নিচিং দেই কেলে নালাগে ঢেৰ লাগি আছে লাগি আছে ঠক 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 চাটনি খাবলৈ ভাল আহা গুচি আহা কিন্তু নুঠিবা আকৌ এইটো কোৱা গাজৰ এয়া গাজৰ ওলাইছে সেয়া গাজৰ পাৰিছে ওলোৱা নাই ওলাইছে ইয়াতে উঠি দিলা তুমি লাগিয়ে গৈছেগে অঁ এইবোৰ কেলে লগাই থৈছা হেন্দালিত আকৌ হেৰি কুন্দুলি লগাইছে কুঁহিয়াবোৰ বিকি দিলা নেকি কেলে বিকি দিলে অমিতা অমিতা দুখামগে বলক এয়া চক ধুন্দুলি লাগিছে এয়া পাপা মা দুয়ো মিলি পেলাই আমাৰ শাকতলিডোখৰ দেখুৱাই দিলোঁ ইমান ধুনীয়াকৈ কৰিছে ভেন্দি আছে লগতে এয়া ভেন্দি এজনী আমাৰ টুকু এইটো ক'লা জলকীয়া জোপা আমাৰ ঘৰত মৰি থাকিলে ইয়াত হৈছে এয়া ক'লা জলকীয়া এয়া দেখিলে বেঙেনা গছজোপা মই দেখুৱামগৈ নহয় কুঁহিয়া ধুন্দুলি দেখুৱালে দেখুৱালোঁ কুঁহিয়া পূৰা হেন্দালি লাগি গ'ল এয়া টেঙা লাগি আছে সেইপিনে সেউজীয়া ধাননি পথাৰ পিনে কুন্দুলি এইজোপা বেঙেনা গছ এই বেঙেনা গছজোপাত বহুত লাগে হয় এতিয়া ইমান লগা নাই তেওঁ লাগি আছে মায়ে ৰোৱা হয় এই বেঙেনাজোপা চোন অমিতা কিমান চাপৰতে লাগিছে ঘৰৰ অমিতা অমিতা খাব লাগিব ন অঁ চুই চোৱা নিচিঙো দেই পিছত ছিঙিম এয়া অমিতা গছ ঢেৰ অমিতা গছ আছে আমাৰ ঘৰত বোলো ঢেৰ অমিতা গছ আছে এইপিনে এজোপা লগা নাই লাগিব আৰু তোমাৰ জলপান হৈ গ'ল খাব যোৱা এয়া কেৰেলা লাগি আছে সৰু সৰু কেৰেলা আৰু লাগি আছে এইজোপা অমিতা এইজোপা দেখিছে অমিতাজোপা বহুত ডাঙৰ হয় সেইজোপা এয়া টেঙামৰা মায়ে শাক আনিলে কুন্দুলি আছে কোনো শাক আৰু বহুত আছে এইপিনে শাকতলিডোখৰ ইমান শাক খোৱাগৈ নাই হ'ব আৰু লাহে ধীৰে এতিয়া বাৰিষা নহয় জানো এইপিনে পাপাই কিনি আনিলে এটা পাতিহাঁহ জোৱাইক আৰু জীয়েকক খুৱাবলৈ কোমোৰা লৈ আহিছে পাতিহাঁহৰ লগত খাবৰ কাৰণে ভালকৈ দেখুৱাই দিছোঁ এতিয়া খাম নাৰিকল এয়া আমাৰ ঘৰৰ নাৰিকল মই জম কৰি দেখুৱাই দিছোঁ
এপিনেও এজোপা আছে, ইপিনে এয়া লাগি আছে। এইপিনে আমাৰ হাঁহৰ পাখি গুচাই আছে, হ'লগৈ আৰু। পেহাই হাঁহ কাটি আছে ন? এইপিনে বনাই আছে মাংস, লগত কোমোৰা আলু কাটি লৈছে। আমাৰ বিশেষ আলহী আহি গ'ল, লুকাই আছে, সি লাজ কৰিছে ভিডিঅ'ত ওলাবলৈ। সেয়া দেখিলা? এইপিনে বনাই আছে পচলা আৰু হাঁহৰ পেটু জলকীয়া ভাজি। খুবেই ভাল লাগে খাই পচলাৰ লগত হাঁহৰ পেটু জলকীয়া ভাজি। এইপিনে বনাই আছে মাংস আৰু কোমোৰা। হোৱাগৈ নাই, হ'ব আৰু অলপ পাছত। কেৰাহীকেইটা কোলা কোলা হয়, জুইত বনোৱা কেৰাহী যে, সেইটো কাৰণে। ভাত খাব হৈ গ'ল। এয়া দেখিছে, এক পিচ নিলেই। এয়া পচলা ভাজি, এয়া মাংস আৰু কোমোৰা, লগতে আছে ভাত। এইপিনে আমাৰ শচীন শইকীয়া খালেই। মায়ে বনালে আচাৰ। কি কি দিছা আচাৰ? চেংমৰা দিছোঁ, এয়া কণ বিলাহী আচাৰ বনাই থৈ দিয়া হৈছিল, এতিয়া এয়া বনাইছোঁ। চেংমৰা আৰু কণ বিলাহী আচাৰ বনাইছে। অকণমান অকণমান চবেই খাই লওঁ। কেনেকুৱা লাগে? এয়া আমাৰ শচীন শইকীয়া ওলাবলৈ ভিডিঅ'ত লাজ কৰে অকণমান, তথাপিও দেখুৱাই দিছোঁ অকণমান, হয় ন? কেনেকুৱা লাগিছে খুৰা? খাবলৈ কেনেকুৱা লাগিছে? পচলা মাংস ললা? ঘৰ আহি পালোহি, 7টামান বাজি গ'ল ঘৰ আহি পাওঁতে। ভাবিলোঁ আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আকৌ নতুন এটা ভিডিঅ' সৈতে আপোনালোকক লগ পাম। আজিলৈ বাই বাই। যদিহে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কাষতে থকা বেল আইকন টিপি অল কৰি যাব, যাতে আহিবলগীয়া নতুন নতুন ভিডিঅ'বোৰ আপোনালোকে সোনকালে দেখা পায়।